নমস্কাৰ, মই হিমাংশু। আপোনালোকক আমি অসমীয়া ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি আজি ৰাতিপুৱা পানীবা তিনিআলিৰ জিৰণি চৰাইটি চাবলৈ যাম বুলি কথা দিছিলোঁ, তো সেই মৰ্মে আজি আমি ওলালোহি। এইফালে আছে বিনোদ দা আছে, হাইগে দিয়ক। এইফালে আছে আমাৰ মেনাগা আছে, তাৰপৰা আৰু এজন আহিব আমাৰ উত্তম পাহাৰীয়া, তেখেতো যাব। তো তেখেত সেইফালে ওলাই আছে। তো আপোনালোকক আমি সেই লোকেশ্যনটো দেখাম যিটো পৰ্যায়ত জিৰণি চৰাইটি আছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব, ফ'ল' কৰি যাব। ধন্যবাদ। নমস্কাৰ এভৰিৱান। তো ফাইনেলি আমি লোকেশ্যনত পাই গ'লোহি। এইফালে দেখাই দিছোঁ আপোনালোকক। এইফালে চাব পাৰে একদম পৰিস্থিতি বৰ ভয়ানকেই হৈ আছে। এইফালে বিনোদ দা চাই আছে কেনেকৈ কি কৰিব পাৰি। পুৰা লেতেৰা হৈ আছে ন? মানে ইয়াত এইটো কিবা বহিলে জিৰণি চোৱা মাৰিছে যে কিবাই চোৱা হ'ল এইবোৰ বটল ভাঙি খাই মেলি এইবোৰ বিয়েৰ বটল এইবোৰ কিন্তু এইটো মেকডুৱেল অৱস্থা এইটো আৰু ক'ত মেকডুৱেল কয় ন? এইফালে চাব পাৰে একদম মানে পৰিস্থিতি একদম ভয়ানক হৈ আছে। আগবাঢ়ি চাইডটো অলপমান এইবিলাক কচু চচু গছ আছে, এইখিনি কাটি মেলি আজি একদম পূৰা চিক চাক কৰি দিম। চাই আপোনালোকে ভিডিঅ'টো শেষলৈকে। তো এতিয়া আমি ইমানেই দেখাইছোঁ, বাকী আমি পৰিষ্কাৰ কৰি থকা চাফাই অভিযানটো আপোনালোকক দেখাই থাকিম। ঠিক আছে। এয়া গাইজ হৈ আছে অলপ অলপ চাপাই, অলপ নহয় বহুতেই হ'ল, আৰু অলপ আছে। এনে চাওক কেনেকুৱা হাবি হৈ আছিলে, এতিয়া কাটি পিনে বিন্দাছ হৈ গৈছিলে। কাৰ্যসূচীৰ মাজতে এটা চাহ বিৰতি লোৱা হৈছে। তো এই চাহৰ আজি আমাৰ যোগাৰ কৰি দিছে এইফালে বৰমাই যোগাৰ কৰি দিছে, প্ৰয়াত মঙলা বৰুৱাৰ সহধৰ্মিনী। এইফালে আমাৰ চাহৰ যোগাৰ কৰি দিছে আৰু এইফালে বিস্কুট যোগাৰ কৰি দিছে ধুনীয়াকৈ, চাহ বিস্কুট। এইফালে চিৰা ভাজি দিছে। তো বৰমাক আমি একদম অন্তৰৰ পৰা হৃদয়ৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আমি কোৱা নাছিলোঁ যে আমাক চাহ লাগে বৰমা চাহ আনি দিয়ক বুলি, কিন্তু তেখেতে সি নিজে আনি দিছে, আহি পিনে অলপ কামো কৰি দিছে, আমাক শাৰী দিছে, এইবিলাক ধুনীয়াকৈ শাৰীও দিলে বৰমাই। তো তেখেতক পুনৰবাৰ আমি ধন্যবাদ জনাই আমি চাহ একাপ খাই আপোনালোকক ভিডিঅ' আকৌ দেখাই থাকিম। তো নমস্কাৰ বন্ধুসকল, আজি আমাৰ তৃতীয়টো জিৰণি চোৱা বৰ্তমান চাফাই অভিযানৰ সম্পূৰ্ণ হৈ গৈছে। তো এইফালে চাব পাৰে আগৰ পৰিৱেশ কেনেকুৱা আছিলে। এইফালে সম্পূৰ্ণ টোটেলি চাফা কৰি দিয়া হ'ল। এইফালে চাব পাৰে তাকে এইডোখৰত গছ আছিলে, বিয়েৰ বটল আছিলে, ঢেৰ জাবৰ আছিলে। ইয়াত 10 বস্তামান জাবৰে পেলাইছোঁ ইয়াৰ পৰা। এইফালে চাব পাৰে, এইফালে আমাৰ কিৰণ দা লাগি আছে কাম। এইফালে তো এইফালে কেনেকুৱা অনুভৱ কেনেকুৱা এতিয়া থাকি কেনেকুৱা লাগিছে? আগত কেনেকুৱা আছিলে এতিয়া চব বিন্দাছ, এতিয়া শুই দিব মন গৈছে মানে ইয়াত। বিন্দাছ ন? শুই দিব পাৰে, বহিব পাৰিবা, ইমান ধুনীয়া ইয়াত বহিব পাৰিব এতিয়া দেখিছে।
একদম মজা লাগিছে সুন্দৰ মজা হৈ গ'ল এইফালে ঠিক আছে তো ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পেজটো ফ'ল' কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তাৰপিছতে দুই এজনৰ লগত ভাগ বতৰা কৰি মুঠতে শ্বেয়াৰ কৰি দিব আৰু বাই বাই